Hello everyone, welcome back to my new mini vlog. মুখ চুখ ধুই দাঁত ব্ৰাছ কৰি এয়া দেখিছে মোৰ সদায় মই পানী খাওঁ, গৰম পানীও খাওঁ, কেতিয়াবা ঠাণ্ডা পানীও খাওঁ আৰু ডিটক্স ৱাটাৰ থাকিলে ডিটক্স ৱাটাৰো খাই দিওঁ মই। মৰ্নিং ভাগতে সেয়া কৰি মেলি হাতত ঝাৰু লৈ কামত লাগি গৈছোঁ। যিয়ে নহওক কাম মেইন, আৰু কাম দেখিলে বা গম পাইছোঁ যে এইখিনি কাম কৰিব লাগিব, সেই কাম নকৰালৈকে মনটো চটফটাই থাকে। আপোনালোকৰ বাৰু হয়নে নহয় ক'বচোন। ভাবোঁ নকৰাকৈ এইটো পাছত কৰিম, কিন্তু যিমানে যি নহওক যদি দেখোঁ যিমান ভাগৰ লাগক যি হওক লাগিলে কামখিনি কৰিমেই। হয়তো আগৰ পৰা কৰি কৰি অভ্যাসত পৰিণত হোৱাৰ দৰেও হৈছে। বেছিকৈ লেবেলটো মৰা নাই আৰু কৈছোঁ আৰু যিমানেই নহওক কামিলা ছোৱালী, গাঁৱৰ ছোৱালীটো এনেই আৰু দেই উস্তাদি মাৰি কৈছোঁ আৰু কথাষাৰ। বাকী যিয়ে নহওক শনিবাৰে উইক অফ থাকে, উইক অফৰ দিনাখন যিসমূহ কাম কৰিবলগীয়া থাকে, মই পেণ্ডিং কৰি থৈ দিয়া কাম সেইখিনিও কৰোঁ। আৰু আৰম্ভ হয় মৰ্ণিং এনেদৰে পুৱা ভাগতে কামবোৰ কৰি মেলি আজৰি হ'ব পাৰিলে দিনটো কিছু সময় নিজক দিব পৰা যায়, আৰু সেইবাবে ৰাতিয়ে কাপোৰ তিয়াই থৈ দিওঁ। তাৰপাছতে কাপোৰ চাপোৰ ধুওঁ আৰু এইবোৰ যি কৰিবলগীয়া আছে কামবোৰ কৰোঁ। আৰু বিশেষভাৱে মই শনিবাৰে ভাইটিৰ ৰুমটো ঠিক কৰিবলৈ লওঁ। সদায় মই অকল ভাইটিৰ ৰুমটো সাৰোঁহে, বিশেষ ইমান ঠিক কৰা নহয়, যিহেতু তাৰ বস্তুবোৰো য'ত ত'ত যি টি কৰি থাকে আৰু কিবা বস্তু চুম বেয়া হ'ব আকৌ মই পাছত গালি খাম, সেইবাবে শনিবাৰৰ দিনটোতে কৰোঁ। আৰু এয়া দেখিছেনে মই এনেদৰে মোচাৰ অভ্যাসটো কৰিছোঁ, যিহেতু মই মোৰ অকণমান পেটটো বাঢ়িছে, মানে তল পেটটো বাঢ়িছে, চৰ্বি হৈছে, যাৰ বাবে অকণমান তলত যদি এনেদৰে মোচোঁ তেতিয়া মানে ভাল, আৰু সেইটো এটা মানে এক্সাৰচাইজৰ দৰে হয়। আৰু সেইবাবে এতিয়া মই কাপোৰেৰে তলত এনেকৈ বহি বহি মোচোঁ। আৰু তাৰপাছতে কাপোৰ ধুই মই বাল্টিংটো দাঙিব পৰা নাছিলোঁ বাবে ভাইটিক আনিবলৈ ক'লোঁ। চাদৰ ওপৰত কাপোৰ মেলি আছোঁ। কাপোৰ চাপোৰ মেলাৰ পাছতে আৰম্ভ হৈ যায় দিনটোৰ কাম। এটা অপেক্ষাৰে থকা এটা দিন। আৰু তাৰ পাছত ভাত ভতুৱা মানুহ, ভাত নাখালে নহয়, ভাত খাবই লাগিব পুৱা ভাগত। আৰু মোৰ মই চাহ নাখাওঁ, আৰু চাহ বা বেলেগ বস্তু মই ইমান বিশেষকৈ নাখাওঁ, ফল মূল খাওঁ, ভাতকেইটা খাওঁ। যিহেতু মই কিছু বেমাৰ মোৰ নথকা নহয়, মাইগ্ৰেইনটো মোৰ অন্যতম এটা অসুবিধা আৰু গেছৰ প্ৰব্লেম, যাৰ বাবে মই চাহ খোৱাটো তেনেই কমকৈ খাওঁ। কিন্তু ইভিনিং ডিউটিৰ পৰা আহি ভাইটিৰ লগত খোৱাটো এটা অভ্যাস, আৰু 1 কাপ বা 2 কাপ দিনটোত যায় আৰু চাহ খোৱাটো। আৰু তাৰ পাছতে উইক অফৰ দিনা অন্যতম এটা প্ৰিয় কাম হৈছে মোৰ কিতাপ পঢ়া। আধৰুৱা যিসমূহ পঢ়ি থকা আছে বা নতুনকৈ কিবা পঢ়িব লগা থাকিলে পঢ়োঁ। আৰু তাৰ পাছতে আপোনালোকক কওঁচোন, আপোনালোকৰ বাৰু এই অভ্যাস আছে নেকি? কোনোবা এখন কিতাপ পঢ়িলে ভাল লগা লাইনটোত এই যে আণ্ডাৰলাইন কৰা বা চিন দি থৈ দিয়া, মই কিন্তু চব মোৰ কিতাপতে এনেদৰে, সেই যে আগতে মই যেতিয়া মই বেংকিঙৰ প্ৰিপেৰেশ্যন কৰি আছিলোঁ, কোচিং কৰি আছিলোঁ, SSCৰ কাৰণে লাগি আছিলোঁ, তেতিয়া মানে সেইটা যে পঢ়িলে এডাল কালাৰ থাকে ন, এইটো কি পেন বুলি কয়, সেইডালেৰে দাগ দি দিওঁ। মই এতিয়াও যি কিতাপে পঢ়োঁ লাগিলে, যি কিতাপে মোৰ ভাল লগা লাইনকেইটা বা ইম্পৰ্টেণ্ট লাইনবোৰ সদায় দাগ দি যাওঁ। আৰু এয়া এটা অভ্যাস। আমি সেইবোৰহে বিচাৰোঁ যিবোৰ পাবলৈ টান। সকলোৱে কয় বিচৰাবোৰ পাবলৈ টান, কিন্তু এবাৰ নিজক সুধি চাবচোন, যিবোৰ পাবলৈ টান আমিচোন সেইবোৰহে বিচাৰোঁ। আকাশৰ জোনৰ আশাত থকা আমি কেতিয়াবা জোনাকী পৰুৱাটোলৈ চাওঁনে? আবেলিৰ আকাশৰ ৰং আজৰিব খোজা আমি কেতিয়াবা সৰা ফুলৰ পাহিকেইটালৈ চাওঁনে? কাঁইটৰ মাজত থকা গোলাপৰ ৰঙা চাই থকা আমি কেতিয়াবা জেতুকাৰ ৰঙাখিনি বুজোনে? মুক্ত পক্ষীলৈ ঈৰ্ষা কৰা আমি সূতাৰ বান্ধোনত থকা চিলাখনৰ যন্ত্ৰণা বুজোনে? কোনেও আমাৰ কথা নাভাবে বুলি কোৱা আমি নিজে আনৰ কথা কিমান ভাবোঁ? ভালপোৱাজনে আমাক বুজি নাপায় বুলি কওঁ ঠিকেই, কিন্তু কেতিয়াবা আমি আমাৰ ভালপোৱাজনৰ মৰমখিনি বুজোনে? আমিতো কেৱল আনৰ দোষবোৰ জাপি দিওঁ, অভিযোগ দি যাওঁ, কেতিয়াবা নিজে নিজৰ অভিযোগ শুনোনে? এবাৰ ভাবিবচোন। এনে পঢ়ি আছিলোঁ যেতিয়া ভাবিলোঁ এইটো পেৰেগ্ৰাফ আপোনালোকৰ আগত পঢ়ি দিওঁ বুলি। আৰু এয়াই আছিলে পঢ়ি থকা কিতাপৰ এটা পেৰেগ্ৰাফ আপোনালোকৰ আগত শুনালোঁ। তাৰপাছতে সন্ধিয়া ভাগ দিনটো, তাৰপাছত শুলোঁ, চিনেমা চালোঁ, এনেদৰে পাৰ কৰিলোঁ দিনটো। তাৰপাছতে সন্ধিয়া ভাগৰ মোৰ অন্যতম এটা কাম প্ৰাৰ্থনা কৰা। সৰুৰ পৰাই অভ্যাস কিন্তু এইটো। মই ঘৰতো সদায় ময়ে চাকি দিছিলোঁ সন্ধিয়া ভাগত, আৰু এতিয়াও সন্ধিয়া ভাগত ডিউটিৰ পৰা আহি গা পা ধুই সদায় দিওঁ। তাৰপাছতে আকৌ চাহ তাহ খালোঁ, আৰু কিবাকিবি আবেলি সময়ত বনাইছিলোঁ দেই, সেইবোৰ ভিডিঅ' কৰা নহ'ল। আৰু ভাইটিৰ ওচৰত থাকিলে ভাইটিয়ে ইমান বেয়া পায়, তথাপিও জোৰ জবস্তি কৰি ভাইটিক কেতিয়াবা ভিডিঅ' কৰিবলৈ দিয়া হয়। তাৰপাছতে বজাৰ কৰিবলৈ গ'লোঁ, বজাৰ কৰিলোঁ মেলিলোঁ। এতিয়া সন্ধিয়া ভাগলৈ বনাম, পিছে সেইবোৰ পাছত দেখাম।